কবিতার শিরোনাম চাকরি। চাকরি এটার খুবই প্রয়োজন স্যার। প্রুফরিডার, সাব এডিটর, মোহরি, কেরানি যেই নহওক স্যার, চাকৰি এটাৰ খুবেই প্ৰয়োজন। অৰ্হতা বুলিবলৈ 52% নম্বৰ লৈ BA পাছ। তৰ্জাবেৰৰ কোঠালিত লেম্প জ্বলাই লিখিব পাৰোঁ কবিতা। দিনৰ সাজ লঘোণ, সহজ কথা। পেটত ভোক, মাথাত টেনশ্যন, অসহ্য মূৰৰ যন্ত্ৰণাত কেতিয়াবা ভাবি লওঁ ব্ৰেইন টিউমাৰ। চাকৰি এটাৰ খুবেই প্ৰয়োজন ছাৰ। সৰুতেই ভাবিছিলোঁ গান্ধীজীৰ দৰে হ'ম ডাক্তৰ, হ'ম ইঞ্জিনিয়াৰ। এদিন কৈশোৰত ভাবিছিলোঁ টম ক্ৰুজ হ'ম অক্ষয় কুমাৰ। क्या तुम हमसे अब भी मोहब्बत करते हो? তৰা গণি গণি এদিন যৌৱনত ভাবিছিলোঁ দুতলা খিৰিকীত দেখা প্ৰস্তুতি পৰাশৰকী বিয়া কৰাম। চাকৰি এটাৰ খুবেই প্ৰয়োজন ছাৰ। প্ৰুফৰিডাৰ, চাব এডিটৰ, মোহৰি, কেৰানি যিয়েই নহওক, চাকৰি এটাৰ খুবেই প্ৰয়োজন ছাৰ। গাঁৱলৈ গ'লে মহাজন দেউতা, কোম্পানীত চহৰৰ মেনেজাৰ, আপিঐ বাইটিৰ দুগাল জুৰি বয়সৰ ৰেখা। বন্ধকীত পিতাইৰ হালৰ জমৰা। চাকৰি এটাৰ খুবেই প্ৰয়োজন ছাৰ। প্ৰুফৰিডাৰ, চাব এডিটৰ, মোহৰি, কেৰানি যিয়েই নহওক, চাকৰি এটাৰ খুবেই প্ৰয়োজন ছাৰ। মাৰ্ডাৰ, বলৎকাৰ কিয় নোৱাৰিম ছাৰ? পাৰিম ছাৰ, পাৰিম। চাকৰি এটাৰ খুবেই প্ৰয়োজন ছাৰ।